নমস্কাৰ, জয় হিন্দ। সকলো বন্ধু বান্ধৱীলৈ মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা তথা মৰম জনাইছোঁ, আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ সকলো ভালে আছে। আৰু বৰ্তমান ইণ্টাৰভিউ চলি আছে। যিসকলে পাছ কৰিছে তেখেতলোকলৈ মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ, আৰু যিসকলৰ সফল হ'ব নোৱাৰিলে তেখেতলোকলৈ মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জনাইছোঁ, যাতে অনাগত দিনত তেখেতলোকৰ সপোন পূৰণ হওক তাৰে কামনা কৰিছোঁ। মন ভাঙি নিদিব, সকলোৱে চেষ্টা কৰক, এদিন নহয় এদিন সফল হ'ব। প্ৰচেছ আছে, সেয়েহে যিবিলাকে প্ৰেক্টিছ কৰি আছে, যিসকল বন্ধুসকলে প্ৰেক্টিছ কৰিছে বৰ্তমান এতিয়াও তেখেতলোকৰ ইণ্টাৰভিউ হোৱা নাই, তেখেতলোকে কঠোৰ পৰিশ্ৰম কৰক, নিজৰ স্বাস্থ্যৰ যত্ন লওক। যিদৰে আমি যেনেদৰে প্ৰেক্টিছ কৰিছিলোঁ ঠিক তেনেদৰে সফল হ'বলৈ সক্ষম হৈছিলোঁ। আপোনালোকেও প্ৰেক্টিছ কৰি যাওক। লং জাম্পত গোটা নাম্বাৰটোৰ বাবে লং জাম্প এক্সেলেণ্ট মাৰিবলৈ চেষ্টা কৰক, তাৰে কামনা কৰিছোঁ। 16.5 মাৰক, 20 নম্বৰ পাওক। এবাৰ নোৱাৰিলে 10 বাৰ প্ৰেক্টিছ কৰক, তাকে কামনা কৰিছোঁ। আৰু আগন্তুক 2024-25 বৰ্ষত নতুন বহুতো সুবিধা আহি আছে, পদ মুকলি হ'ব। আপোনালোকৰ আশাৰ ৰেঙনি কঢ়িয়াই আনক আপোনালোকৰ জীৱনলৈ, তাৰে কামনা কৰিছোঁ। আজি বহুত দিনৰ মূৰত ট্ৰাই কৰিলোঁ লং জাম্প মাৰিবলৈ। বিশেষকৈ ট্ৰিকবিলাক মনত ৰাখিব। লং জাম্প মাৰিবলৈ বহুতো প্ৰেক্টিছ কৰিব নালাগে, মেইন ট্ৰিকবিলাক চাব আপোনালোকে, চেষ্টা অব্যাহত ৰাখক। লং জাম্পটো বিশেষকৈ এক্সেলেণ্ট মাৰিবলৈ চেষ্টা কৰক। লং জাম্পত গুৰুত্ব দিব, ৰানিঙতো গুৰুত্ব দিয়ক। সকলোতে চিন আপ চোতাচত মাৰিবলৈ চেষ্টা কৰক। যিসকলে এবাৰ সফল হ'ব নোৱাৰিলে তেখেতলোকে অহা বছৰ অতি সোনকালে আহি আছে, নতুন বছৰত আহি আছে, সেই বছৰতে যেন সপোনটো পূৰণ কৰিবৰ বাবে চেষ্টা কৰি যাওক। এতিয়াৰ পৰাই প্ৰস্তুতি অব্যাহত ৰাখক। আজি নোৱাৰিলোঁ বুলি কৈ বহি নিদিব, চেষ্টা সদায় কৰি যাওক। চেষ্টাৰ সৈতে একো নাই। সেইবাবে যিসকলে এতিয়া মন দুখ কৰিছে, মনত বহুতো দুখ কৰিছে, তেখেতলোকে মনত দুখ নকৰিব। জীৱনত হাৰা জেগা থাকে, সেয়েহে সকলোৱে আগবাঢ়ি যাওক আৰু নিজৰ কৰ্ম বুলি ধৰি লওক, নিজৰ জীৱনৰ লক্ষ্য হিচাপে বাছি লওক। ভগৱানে নিশ্চয় চকু মেলি চাব। সেয়েহে যিসকলে কৰিছে কৰক। কিতাপ পত্ৰৰ ওপৰত ভালকৈ নলেজ লৈ লওক, ভালকৈ চাওক কিতাপ পত্ৰ। নতুন কিতাপ এতিয়া লগৰ ধুনীয়াকৈ লিখা থাকে, কিছুমান কিতাপ এতিয়া আহিছে। নতুন সভা হ'বতে নতুন কিতাপ আছাম পুলিচ, আছাম কাউন্টাৰ সকলোৰ বাবে। সেয়েহে সকলো আগবাঢ়ি যাওক। আশাৰ ৰেঙনি কঢ়িয়াই আনক আপোনালোকৰ জীৱনলৈ, তাৰে কামনা কৰিছোঁ। আৰু বিশেষকৈ নিজৰ দক্ষতা বলত পাবলৈ সক্ষম হ'ব, একোটি পথ হিচাপে নিজৰ জন হিচাপে স্বীকৃতি পাবলৈ সক্ষম হ'ব। আপোনালোকৰ হাতৰ মুঠিত আছে, সেয়েহে কষ্ট কৰি যাওক, তাৰে কামনা কৰিছোঁ। এইবাৰ 1 নম্বৰৰ কাৰণে বেয়া হ'ল, কিন্তু অহাবাৰ 1 নম্বৰৰ কাৰণে পাছ কৰিব আপুনি। সেইটো লক্ষ্য আগত ৰাখি আপোনালোকে চেষ্টা কৰি যাওক। বাবে লিষ্টৰ নামটো নহাকৈ নাথাকে, সেইদৰে কষ্ট কৰি যাওক। এতিয়াৰ পৰাই আপোনালোকে সকলোৱে আগবাঢ়ি যাওক, তাৰে কামনা কৰিছোঁ। যিমান পাৰে সিমান কষ্ট কৰি যাওক। সময়ত মাৰিব লাগে, সময়ৰ টিকনিডাল সদায় আগফালে থাকে। সেয়েহে সকলোৱে লক্ষ্য হাতত ৰাখি লাগে ক'লেও সকলোৱে আগবাঢ়ি যাওক। আৰু মোৰ চেনেলটি ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আগন্তুক নতুন ভিডিঅ' আহি আছে আপোনালোকৰ বাবে, মটিভেশ্যন ভিডিঅ' আহি আছে আপোনালোকৰ বাবে। আছোঁ সদায় আপোনালোকৰ কাষত। গতিকে আশাৰ ৰেঙনি কঢ়িয়াই তাকে ক'লোঁ। জয় হিন্দ, জয় অসম, ধন্যবাদ।